নমস্কাৰ ৰাইজ, ভালে আছে না চবেই? ঠাণ্ডাটো কেনে? এই ঠাণ্ডাতে আমি আজি ফুৰিব আহিছোঁ। ক'ত আহিছোঁ, কি কৰিলোঁ, কি খালোঁ, ক'ত ফুৰিলোঁ, চাই থাকক ভিডিঅ'টো শেষক লাগিন। তো মই আহিছোঁ আমাৰ ভণ্টিটোৰ, মোৰ ভণ্টিটোৰ ঘৰত, এটাই ভণ্টি। তো তাই থাকে মালিগাঁৱত। তো আমি তাতে আহিছোঁ আজি থাকিম। ফাইনেলি আমি আহি পালোঁ, অলপ উঠিব লাগে। তো আহিয়ে ইমান ভাগৰ লাগছি, কাপোৰ চাপোৰ চেঞ্জ নকৰাকৈ আগে চাহে খালোঁ আৰু চাহ খাই ভৰি হাত ধুই কাপোৰ চেঞ্জ কৰি ভাতত লাগলোঁ। মোৰ মাও আহিছে, মোৰ শাশু মাও আহিছে, কুকু কিকুও আহিছে। তো ভাত মানে লগ লাগি বনাই খালোঁ। এয়া বইল চিকেন বনাইছোঁ, মজা লাগছে খাই। ৰেচিপি লাগিলে মই লৈ আহিম, ভিডিঅ' মোৰ ভাল লাগিলে মৰম দিব দিয়ক, লাইক ছাবস্ক্ৰাইব কৰি দিব। তো আমি ভাত পানী খাই সন্ধিয়া ফেঞ্চিত ওলালোঁ, এনে কাপোৰ চাম বুলি আৰু ভণ্টি মই আৰু শাশু মা। তো কাপোৰ SB চিল্কত বহুত ধুনীয়া ধুনীয়া কাপোৰ আৰু তো তাৰে মই এটা টচ কটন আৰু মাৰ কাৰণে ডাইটচ এযোৰ ল'লোঁ, মোৰ মাৰ কাৰণেও লৈছোঁ। তো আহোঁতে চাহ চিঙৰা খাই আহিলোঁ আৰু আজিলৈকে ভাল লাগিলে মৰম দিব। বাই।